আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগ শব্দ মূলতঃ এক সংস্কৃত শব্দ যাৰ অৰ্থ সংযোগ বা যুক্ত কৰা। প্ৰাচীন ভাৰতীয় কলা সংস্কৃতিৰ এক অন্যতম কলা হ'ল যোগ সাধনা, যি 5000 বছৰ পুৰণি এক কলা। আমাৰ মন, আত্মা আৰু শৰীৰক একত্ৰিত কৰি ৰখাত সহায়ক অতীজৰে পৰা চলি অহা এই কলা বৰ্তমান যুগত এক অন্যতম সাধনা ৰূপে পৰিগণিত হৈছে। 2015 চনৰ 21 জুনত পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত 2014 চনৰ 27 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ এক প্ৰস্তাৱ আগবঢ়ায় আৰু 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 21 জুনত দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ অনুমোদন জনায়। শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশ ঘটোৱা এই যোগ সাধনা আজি প্ৰায় 177খন দেশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়।